নমস্কাৰ ৰাইজ মই বিৰূপত আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইউনিভাৰ্চিটিৰ পৰাই আৰু ৰাতিপুৱাই আজি ওলাইছোঁ কাৰণ মোৰ আছে এটা প্ৰগ্ৰাম আৰু এই ঠাণ্ডাত পুৱাই গা পা ধুই ওলাই অহাটো কিমান কষ্টকৰ আপোনালোকেতো জানেই কিন্তু উপায়তো নাই নিজৰ কাম কৰিবই লাগিব আৰু সেয়েহে এনেকৈ ওলাই আহিছোঁ আজি বলক একেলগত যাওঁ এনজয় কৰোঁ আৰু কলৈকে গৈ আছোঁ মই নিজেই গম নাপাওঁ এক ছেকেণ্ড কলৈকে গৈ আছোঁ সেইটো গম পাওঁ কিন্তু কেনেকৈ যাম সেইটোহে গম নাপাওঁ আচলতে আজি মোক ইনভাইট কৰা হৈছিলে এজ এ ইউথ লিডাৰ গুৱাহাটীৰ সুদৰ্শনালয়ত হোৱা এটা অনুষ্ঠানত য'ত RSS প্ৰধান মোহন ভাগৱত আহিব যি কি নহওক একাপ গৰম চাহ ৰাস্তাৰ কাষতে খাই লৈ আমি অনুষ্ঠানটোলৈ বুলি ওলালোঁ আৰু তাত যিহেতু ফটো ভিডিঅ' উঠোৱা মানা আছিলে গতিকে আপোনালোকক বেলেগ ক্লিপছ দেখুৱাবলৈ নোৱাৰিম আৰু আহিয়েই ইউনিভাৰ্চিটিত মই আকৌ এটা ৱৰ্কশ্বপ এটেণ্ড কৰিলোঁ আৰু তাৰপিছত আহি শুই গ'লোঁ কাৰণ মোৰ আজি গাটো অকণমান বেয়া আৰু ৰাতি আকৌ ওলাই এয়া কাটা বিস্কুট কিনি লৈ ঘৰলৈ গৈ আছোঁ যি কি নহওক কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই